জয় শ্ৰীকৃষ্ণ। শ্ৰী শ্ৰীমদ ভগৱত গীতাৰ প্ৰথম অধ্যায় বিকাশ যোগ। সংস্কৃতৰ শ্লোকসমূহ মই ভুলে ত্ৰুটিয়ে উচ্চাৰণ কৰিছোঁ, তাৰ কাৰণে সুধীজনে মাৰ্জনা কৰিব। কুৰুক্ষেত্ৰ মহাৰণত দুয়োপক্ষ সৈন্যসকলৰ মাজত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ সখা অৰ্জুনৰ যেতিয়া ৰথখন উপবিষ্ট কৰাইছিলে, অগ্ৰজ অনুজ পিতা প্ৰপিতা বন্ধু সমন্বিতে সেনাসকলক যেতিয়া দেখিলে, পাৰ্থই তেওঁ বিষাদগ্ৰস্ততাত ভুগিলে। নিশ্চিত মৃত্যুৰ সম্ভাৱনা দেখা পায়ো তেওঁলোক যুঁজিবলৈ আহিছে। হয়, যুঁজিবলৈ অহা মানুহবিলাকৰ মৃত্যুৰ আশংকাত অৰ্জুনে জানে তেওঁলোক মৰিব। অৰ্জুন যুঁজিবলৈ আহিছে, জিকিবলৈ আহিছে, তথাপিও তেওঁৰ অন্তৰাত্মা কান্দি উঠিলে। তেওঁৰ চকুলোৰে মমতাৰ চকুলো বাগৰি আহিলে। এয়াই সজ লোকৰ আচৰণ। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত যিসকল থাকে, তেওঁৰ ভক্তসকল সেই ঐশ্বৰিক প্ৰতিভাৰে আবৃত হৈ থাকে। 29 নং শ্লোক। এপথুস্য শৰীৰে মে ৰোম হৰ্ষস্য জায়তে গাণ্ডীবং স্ৰংসতে হস্তাত্তক শৈবৈ পৰিদেহতে। অগ্ৰজসকলক সৈন্যসকলক দেখা পায়, তেওঁৰ পিতামহ ভীষ্ম গুৰুসকলক দেখা পায়, তেওঁৰ অন্তৰাত্মা কঁপনি উঠাই নহয়, তেওঁৰ সৰ্বদেহ কঁপনি উঠিছিল। তেওঁ কৈছে ভগৱান শ্ৰীকৃষ্ণক, মোৰ গোটেই দেহতে কঁপনি উঠিছে, মোৰ গাৰ নোমো শিয়ৰি উঠিছে, মোৰ হাতৰ পৰা গাণ্ডীবখন পিছলি পৰিছে, মোৰ গাৰ ছালত পুৰণি উঠিছে। গাৰ কঁপনি দুবিধ আৰু গাৰ নোম শিয়ৰি উঠা অৱস্থাও দুবিধ। কোনো আধ্যাত্মিক অনুভূতিৰ চৰম অৱস্থাত অথবা জাগতিক পৰিস্থিতিত পৰি ভয় খালেহে তেনেকুৱা ঘটনা ঘটে। তেনেকুৱা ঘটনা আপোনালোকৰো কাৰোবাৰ হয়তো ঘটিছে। আধ্যাত্মিক অনুভূতিৰ বেলিকা অৱশ্যে ভয় খোৱাৰ কোনো প্ৰশ্নই নাই। এতিয়া অৰ্জুনৰ গাত যিবিলাক বিকাৰে দেখা দিছে, সেইবিলাক জাগতিক ভয়ৰ কাৰণে হৈছে। প্ৰাণ নাশ হোৱাৰ ভয়ত তেনেকুৱা বিকাৰে দেখা দিছে। অন্যান্য লক্ষণো ওলাইছে আৰু এইবিলাকে প্ৰমাণ কৰে যে তেওঁ হয় বিকাৰগ্ৰস্ত হৈ পৰিছে। ইমানেই অধৈৰ্য হৈ পৰিছে, তেওঁৰ বিখ্যাত গাণ্ডীব ধনুখনো হাতৰ পৰা সুলকি পৰিছে। তেওঁৰ অন্তৰখন পুৰি গৈছে, গাৰ ছালখন পুৰণি উঠিছে। নিজৰ জাগতিক দেহটো আচল জীৱন বুলি ভাবি লোৱা কাৰণেই এইবোৰ বিকাৰ ঘটিবলৈ পায়। আৰু সেয়ে তেওঁ সকলো কনফেছ কৰিছে, সকলোখিনি তেওঁ কৈ দিছে ভগৱান শ্ৰীকৃষ্ণক। অৰ্জুন অতিকৈ কৃষ্ণৰ ভক্ত হোৱা কাৰণে তেওঁৰ মহাধনুৰ্ধৰ যদিও এজন যুদ্ধবাজ বীৰ, যদিও তেওঁৰ অন্তৰাত্মা কঁপি উঠিছে, তেওঁৰ গাৰ ছালত পুৰণি উঠিছে। হয়, যিসকল প্ৰকৃত ঈশ্বৰৰ ভক্ত, তেওঁলোক মহাশক্তিৱান হ'লেও, তেওঁলোক কঠোৰ হ'লেও আৰু যুদ্ধত বিজয়ী হ'বৰ কাৰণে যুদ্ধ কৰিলেও, আক্ৰমণাত্মক হৈ পৰিলেও তেওঁলোকৰ অন্তৰ বোলা এখন বস্তু আছে। আৰু এইবিলাক সহজ লোকৰ আচৰণ, মহৎ লোকৰ আচৰণ। সেইকাৰণে অৰ্জুন সদায় অৰ্জুন, যোগে যোগে অৰ্জুনক মানুহে স্মৰণ কৰে। ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰাৰ লগে লগে অৰ্জুনলৈ মনত পৰে। নমস্কাৰ, আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।